হাই এভৰিৱান, কি আপোনালোকে জানে টাটা গ্ৰুপে অসমত 40,000 কোটি টকা ইনভেষ্ট কৰিবলৈ গৈ আছে। আৰু যদি সকলো ঠিকে থাকে হৈ যায় তেনেহলে এইটো হ'ব নৰ্থ ইষ্টৰ প্ৰথমটো সেমিকন্ডাক্টৰ প্লেণ্ট যিটো টাটা গ্ৰুপে বনাব। নমস্কাৰ, মই অনিমেষ হাজৰিকা আৰু আজি আমি কথা পাতিম টাটা গ্ৰুপৰ 40,000 কোটি টকীয়া সেমিকন্ডাক্টৰ প্লেণ্টৰ বিষয়ে যাক অসমত বনাবলৈ গৈ আছে। সো আজি আমি সেমিকন্ডাক্টৰ প্লেণ্ট অসমৰ ক'ত কেতিয়া নিৰ্মাণ হ'ব আৰু ইয়াৰ পৰা অসমৰ কি লাভ হ'ব পাৰে ইয়াৰ বিষয়ে জানিম। বন্ধুসকল, 8 ডিচেম্বৰ 2023 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে এই প্ৰজেক্টৰ বিষয়ে ঘোষণা কৰে আৰু কয় যে the Tata Group of Industries has submitted an application to set up a semiconductor processing plant in Assam with an investment of 40,000 crore. অৰ্থাৎ টাটা গ্ৰুপে অসমত 40,000 কোটি টকা ইনভেষ্ট কৰি এটা সেমিকন্ডাক্টৰ প্লেণ্ট লগাব বিচাৰিছে। আৰু যদি সকলো ঠিকে থাকে হৈ যায় তেনেহলে এই মুভটোৱে যে অকল অসমকে টেকনলজিৰ ক্ষেত্ৰত আগুৱাই লৈ যাব এনেকুৱা নহয়, ভাৰতৰো সেমিকন্ডাক্টৰ মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এটা হিউজ জাম্প হ'ব। বৰ্তমান সময়ত এই প্ৰপ'জেলটো চেন্ট্ৰেল গভৰ্ণমেণ্টত সাবমিট কৰা হৈছে আৰু ফাইনেল এপ্ৰুভেললৈ ৱেইট কৰি থকা হৈছে। টাটা গ্ৰুপে ষ্টেট গভৰ্ণমেণ্টৰ লগত ফুল ডিছকাশ্যনৰ পিছত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতি আছে। আৰু যদি সকলো ঠিকে থাকে তেনেহলে এই গেম চেঞ্জিং ইণ্ডাষ্ট্ৰীয়ে অসমক এখন ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ হাউচ বনাবলৈ গৈ আছে। এছাম সেমিকন্ডাক্টৰ মেনুফেকচাৰিং এণ্ড ইলেক্ট্ৰনিক প্ৰডাকশ্যন পলিচি যাক ষ্টেট কেবিনেটে আগষ্ট 2023 পাছ কৰিছিল, যিটো এটা অতি মহত্বপূৰ্ণ ষ্টেপ ৰূপে পৰিগণিত হবলৈ গৈ আছে অসমৰ টেকনলজিকেল এডভান্সমেণ্ট ফৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ ক্ষেত্ৰত। ষ্টেট গভৰ্ণমেণ্টৰ এই ভিজনেৰী ষ্টেপে অসমত সেমিকন্ডাক্টৰ মেনুফেকচাৰিং আৰু ইলেক্ট্ৰনিক প্ৰডাকশ্যনৰ বৃদ্ধিত অৱদান আগবঢ়াব, লগতে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ কাৰণেও এটা উৎকৃষ্ট এনভাইৰনমেণ্ট প্ৰদান কৰিব, যিয়ে অসমত ইনভেষ্টমেণ্টৰ লগতে জব অপৰচুনিটিও প্ৰদান কৰিব আৰু অসমক এখন টেকনলজিকেল হাব ৰূপে প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰিব। অসমত সেমিকন্ডাক্টৰ প্ৰচেছিং প্লেণ্ট স্থাপিত হলে বহুতো পজিটিভ এফেক্ট হ'ব পাৰে, যেনে এই প্লেণ্টটোৱে ৰিজনেল ইকনমিক ডেভেলপমেণ্টত সহায় কৰিব পাৰে বাই ক্ৰিয়েটিং জব অপৰচুনিটি। ইয়াৰ উপৰিও সেমিকন্ডাক্টৰ মেনুফেকচাৰিঙৰ লগত ৰিলেটেড স্কিল ডেভেলপমেণ্টত সহায় কৰাৰ লগতে ইয়াৰ লগত ৰিলেটেড অন্য বহুতো ইণ্ডাষ্ট্ৰীৰ এষ্টাব্লিছমেণ্টৰ বাবে এট্ৰাক্ট কৰিব পাৰে। বাট এই সকলোবোৰ কিমান সফলভাৱে ৰূপায়িত হ'ব এইটো কিছুমান ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব, যেনে গভৰ্ণমেণ্ট পলিচিজ, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, কলাবৰেশ্যন বিটুইন দ্য টেকনলজিকেল কোম্পানীজ এটচেট্ৰা। এতিয়া যদি টাটা গ্ৰুপে বনাবলগীয়া এই সেমিকন্ডাক্টৰ কোম্পানীটোৰ লোকেশ্যনৰ বিষয়ে কওঁ তেনেহলে এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডত বনোৱা হ'ব, যিটো অসমৰ সকলোতকৈ ডাঙৰ চহৰ গুৱাহাটীৰ পৰা প্ৰায় 55 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু এজ পাৰ ইনফৰমেশ্যন এই কোম্পানীটোত প্ৰায় 1000 স্কিল এমপ্লয়ীৰ প্ৰয়োজন হ'ব। টাটা গ্ৰুপৰ এই সেমিকন্ডাক্টৰ প্ৰচেছিং ইউনিটটোৱে অসমৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ বাবে এক আশাৰ বতৰা লৈ আহিছে। আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।